অভিযানকাৰী দল আহিছিল হয় এটা অভিযানকাৰী দল আছিলে আমাৰ গুৱাহাটীৰ পৰা আহিছিলে ডাইৰেক্টৰেট অফ গুডছ এণ্ড GST যিটো ইণ্টেলিজেঞ্চ বিভাগ আছে তাৰ পৰা আহিছিলে তেওঁলোকে ৰেড চলাই থাকোঁতে কিছুমান দুষ্কৃতিকাৰী তেওঁলোকক আগুৰি ধৰিছিলে তাৰপৰা আমাৰ পুলিচ পালেগৈ এতিয়া তেওঁলোক আহি পেলাই নিজৰ ফৰ্মেলিটিখিনি যিখিনি আৰু কৰিব লগা আছে সেইখিনি কৰিছে জব্দ কৰিছে সেইখিনি বিষয়ে আমি ক'বলৈ নোৱাৰিম আৰু তেওঁলোকে ধৰক কিছুমান চিক্ৰেচি মেইনটেইন কৰে আৰু GD আইৰণ বুলি এখন কিবা হেৰি আছিলে হাৰ্ডৱেৰ দোকান আছিলে তাত তেওঁলোকে ৰেড কৰিছে কাৰোবাক ধৰিছে নেকি ধৰা হৈছে নেকি এতিয়ালৈকে ধৰাৰ পৰ্যায় অহা নাই তেওঁলোকে গোটেইখিনি ধৰক হেৰি কৰি আছে ইনভেষ্টিগেট কৰি আছে তেওঁলোকে যেনেকৈ কৰে কি কাৰণে সেইখিনি আমাৰ এতিয়া আমাৰ যোনটো আমি এতিয়া তদন্ত কৰিম আমাৰ যোনটো পাৰ্ট আছে কিয় আপোনালোকে তেওঁলোকে আক্ৰমণ কৰিলে তাৰপিছত কি আপোনালোকৰ জড়িত আছে কোন কোন মানুহ জড়িত আছে সেইখিনি নিশ্চয় আমাৰ পোহৰলৈ আহিব আৰু সেইমতে আমি ব্যৱস্থা ল'ম এই দলটোৱে কাৰোবাক এডমিনিষ্ট্ৰেশ্যন পুলিচ হওক বা চিভিল তেওঁলোকৰ কিছুমান প্ৰট'কল আছে তেওঁলোকে যেতিয়া তেনেকুৱা ৰেড কৰে তেওঁলোকে যে জনাব লাগিব বুলি কোনো কথা নাই আৰু তেওঁলোকৰ যিখিনি প্ৰট'কল মানিবলগীয়া আছে তেওঁলোকে মানিছিলে কিন্তু আমাৰ কিছুমান দুষ্কৃতিকাৰীয়ে ধৰক এই বস্তুটো অলপ চলাই দিয়া যেন লাগিলে আৰু সেইটো যি আমাৰ ইনভেষ্টিগেশ্যন ওলাব পোহৰলৈ আহিব কোন কোন ইনভলভ আছে সেইখিনি আমাৰ পিছৰ পৰ্যায়ত আমাৰ ওলাব তেওঁলোকৰ এইটো ৰুল আছে নেকি যে 9:30 বজাৰ পিছত তেনেকুৱা কোনো কথা নাই এইটো GST যোনটো ইণ্টেলিজেঞ্চ উইং হয় তেওঁলোকে ধৰক বহুত জেগাতো একেলগে কৰে কেতিয়াবা আৰু তেওঁলোকে নিজৰ কাম নিজে কৰি আছে বাকী তদন্ত গোটেই কথাখিনি ছাৰ দেখা গৈছে যিহেতু এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হয়তো তেওঁলোকে গোচৰ তৰিছে এতিয়া কেনেধৰণৰ ব্যৱসায়ীৰ বিৰুদ্ধে মইতো অলৰেডি ক'লোৱে আপোনালোকে যে ইনভেষ্টিগেশ্যনটো হ'ব গোচৰটো তৰা হৈছে গোচৰ পৰ্যায় এতিয়ালৈকে অহা নাই মই লাহেলৈকে যদি তেওঁলোকে গোচৰ তৰে সেই সময়তে যি বিহিত ব্যৱস্থা হয় সেইখিনি নিশ্চয়